হেল্ল' কি কৰি আছ? এনেই আছো ক। ফুৰিব যাবি নেকি? তো হেল্ল' এভৰিৱান, ৱেলকাম টু মাই ইউটিউব চেনেল। তো মই এতিয়া আছোঁ বৰ্তমান খানাপাৰাত বাছৰ কাৰণে ৰখি আছিলোঁ। বাছৰ কাৰণে ৰখি থকা মানে তেজপুৰ যাব ওলাইছোঁ, কিন্তু ইমান সোনকালে গুচি আহিলে যেন লাগিছে। এতিয়া আৰু 50 মিনিট আৰু ৱেইট কৰিব লাগিব। ভাবিছিলোঁ অকণমান ট্ৰেফিক জাম হ'ব, কিন্তু আজি নৱমীৰ কাৰণে ইমান ট্ৰেফিক জাম নাই, গতিকে লগাতকৈ ইমান সোনকালে পালোহি। এতিয়া এইফালে চাওক, এইফালে গোটেই ৰ'দ দি আছে, গতিকে থাকিব একো জেগা নাই, সেইকাৰণে গছৰ তলতে আছোঁ। তো বাছখন আহি পাব লাগে সোনকালে, আশা কৰিছোঁ। আৰু এতিয়া ডাইৰেক্ট গৈ পেলাই তেজপুৰ হোটেলতে লগ পাই আছোঁ। I'm not thinking about the way you keep my world from spinning. I'm just thinking about your eyes. Just don't know if I've been faking or পিছাপ হৈ লওঁ, তাৰপিছত কথা পাতি আছোঁ। অ'কে, এতিয়া মেইন কথাটোলৈ আহিছোঁ। একচুৱেলি তেজপুৰটো মেইন ডেষ্টিনেশ্যন নাছিলে আমাৰ, মেইন ডেষ্টিনেশ্যন হয় আমাৰ টাৱাং। প্ৰথম আমি কাইলৈ ৰাতিপুৱা 7টা বজাত ওলাই যাম। 7টা বজাত ওলাই গৈ প্ৰথম কাইলৈ ডাইৰেক্ট টাৱাঙলৈ নাযাওঁগৈ। প্ৰথম আমি থাকিম ডিৰাঙত। নেক্সট তাৰ পাছৰ দিনাখন আমি চেলাপাছ চাই মেলি টাৱাঙলৈ ঘূৰি যাম। টাৱাঙত আমি নেক্সট দিনটো থাকিম। নেক্সট দিনা আমি টাৱাঙৰ লোকেল চাইট চিনখিনি কভাৰ কৰিম। তাৰপিছত যদি পাৰোঁ হয়তো বুমলা পাছলৈ যাম। গতিকে আমাৰ টুৰিং আৰু ট্ৰেভেলিং প্লেন সেইটোৱে আছিলে। বাইদেউ আপোনালোক আমাৰ হোটেলৰ ৰুমটো দেখুৱাই নাই, ৰুমটো এবাৰ চাই লওক। ৰুমটোৰ এইফালে প্ৰথম কাপবোৰ্ডটো আছে, এইটোতো একো নাই, একো থ'বলগীয়া নাই। এইফালে আছে চাহ তাহ বনাব পৰা বস্তু, এইপিনে কেটলি আছে চাহ গৰম কৰিব পৰা, এইবোৰ কিবা গাখীৰ চাখীৰ চাহপাতৰ পেকেট এইবোৰ আছে। এইফালে মোৰ খানা আহি পাই গৈছেহি। খানাটো বহুত জল্দিয়ে দি দিলে। মই 10টামান বজাত খুৱাইছিলোঁ, এতিয়া 8টা বাজিছে। খোৱালে চাগে একেবাৰে ঠাণ্ডা হৈ মেলি অৱস্থা নাইকিয়া হ'ব। এইফালে মই আছোঁ, আইনাত মই ওলাই আছোঁ। এইফালে AC চলি আছে, এই কাপোৰৰ অৱস্থা নাইকিয়া হৈ আছে। এইফালে টিভিটো আছে। টিভিটো এনেকুৱা এটা বস্তু যিটো জীৱনত চোৱা নহয়। আজিলৈকে মই যিমান হোটেলত গৈছোঁ, কোনো হোটেলতে মই টিভি চাই পোৱা নাই। বাথৰুমটো আছে, বাথৰুমটো ধুনীয়া হয়, চাফ চিকুণ। একচুৱেলি হোটেল যোনখন আছিলোঁ সেইখন নাম হয় হোটেল এঞ্জেল। বিশ্বনাথ চাৰিআলিৰ পৰা একদম ওচৰতে আছে হোটেলখন। এইটো যিটো ৰুম লৈছোঁ আমি, ৰুমটোৰ পাৰ নাইট ভাড়া 1500 টকা হয়। টেক্স চেক্স মিলাই মেলি 1680 টকা হয়গৈ। pretending, but I know I never felt so damn alive. I don't know if I believe the information given, that there is someone by your side, coming back inside my body for a second. There is no way that I'm never gonna try. গুড মৰ্ণিং গাইজ। এতিয়া ৰাতিপুৱা 5টা বাজিছে। আজি ফাইনেলি দিনটো আহি পালে টাৱাঙলৈ যোৱা। একচুৱেলি টাৱাঙলৈ নাযাওঁ, ডিৰাঙলৈ যাম। ডিৰাঙত থাকিমগৈ গৈ পেলাই। তো কালি একদম টোপনি নাই, ৰাতিটো প্ৰায় 2 ঘণ্টামানে হৈছোঁ। আৰু আজি ৰাতিপুৱা কেনেকৈ 5 বজাত সাৰ পাই নিজেও গম নাপাওঁ। ঘৰত কোনো দিনে এইটো টাইমত সাৰ পোৱা নাই। আজি চাগে এক্সাইটমেণ্টৰ কাৰণে সাৰ পাই গ'লোঁ, নিজে সাৰ পাই গৈছোঁ। এতিয়া ইয়াত চাহ বনাই লওঁ। চাহ বনোৱা কালি বস্তু দিছিলে, সেইবাবে চাহ বনাওঁ। আৰু ইমান ৰাতিপুৱা হোটেলত ব্ৰেকফাষ্ট নিদিয়ে, প্ৰভাইড নকৰে। তো কালি ৰাতি কিছুমান খানা আছিলে, সেইসোপাকে খাই পেলাই পেটটো মুঠতে কিবা কৰি ফিল আপ কৰি পেলাই ওলাই গৈ যাওঁ। Hello, where you at, where you been? Tell me everything about you. Go slow, so I can write it down and become the perfect man for you. What you like, what you don't, you should never be flying solo. Hop into the cockpit, I can be your rocket. Take flight. So what if you been sitting there and thinking all this time? হেল্ল' মেডাম, মেডাম কি লৈ আছে? মই এইবিলাক চিপছ লৈ আছোঁ খাবলৈ, তাতে পানী লৈ আছোঁ। এইটো আমাৰ প্ৰথম মেম্বাৰটো কৰিশ্মা। কৰিশ্মা ওৰফে কে। হাই। আইফোন দেখাই যায় আকৌ। কুটিপতি ছোৱালী। আমাৰ হেৰি হয় পাইলট। কি পুৱাই দিবগৈ নে টাৱাং? আজি নাপাওঁ, আজি ডিৰাঙত থাকিম, কাইলৈ পাম। এইটো আজি পাম কাইলৈ পাম, সঁচা কথা। এই মানে পুৱাই পেলাই মজাকৈ ঘূৰাই আনিব নহয়, বিন্দাছ ঘূৰি আহিম। মেডাম হাউ আৰ ইউ? ক'ত গৈছিলে?
মই বহুত লাজ কৰি মেডামে মেইন মাষ্টাৰ প্লেনাৰ গোটেই ট্ৰিপটোৰ খালি নিজে ষ্টাৰ্ট কৰা মানুহ ময়ে আছিলোঁ। তুমি নিজে মুখখন ঢাকি দিয়া, তোমাক কি দাম ল'ম? নহয়, এতিয়া মাষ্টাৰ প্লেনাৰ তাক ক'লে ক্ৰেডিটটো মানে মোকো দিব লাগিব। আচ্ছা ঠিক আছে, মাষ্টাৰ প্লেনাৰ তোৰে খালি মোক জেকেট আনিব গৈ পেলাই নিজে পাহৰি আহিলে। এতিয়া কি হ'ব পিছে? টাৱাং যাম বুলিয়ে জেকেট এটা কিনিছিলোঁ, সেইটো এৰি থৈ গুচি আহিলোঁ। সেয়াই আৰু এতিয়া কি ড্ৰিংকছ যোগাৰ কি হ'ব জেকেটৰ? আছে মানুহকেইজনী ছোৱালী আছে আৰু যদি পাওঁ ভাল কিবা চকুত পৰে তেতিয়া লৈ ল'ম। চলি আছে মই এতিয়া বাছ ল'ম আৰু যাম আৰু তাইক লুটিলে একো নাই, তাইক কোনোবাই লৈ গ'লেও দিয়া। তো আমি আহি ভালুকপুং পালোহি। ভালুকপুঙত ইয়াত চেকপোষ্টত আপোনাৰ COVID-19 ডাবল ড'জৰ চাৰ্টিফিকেট নহ'লে RT-PCR টেষ্ট আৰু IP চাই আছে। তো এইখিনি কাম কৰি ল'লোঁ। তো আমি ভালুকপুঙৰ পৰা প্ৰায় 6 কিলোমিটাৰমান আহিছিলোঁ। 6 কিলোমিটাৰমান অহাৰ পাছতে অকণমান প্ৰব্লেম হৈ গ'ল। ইয়াৰ যিটো গাড়ী আগফালৰ টায়াৰটোৰ গ্ৰিপ নাইকিয়া হৈছে। তো বৰ্তমান সেইটো চেঞ্জ কৰি আছে। Right now, right here. I'm not thinking about how long it's gonna take now. I'm just thinking about our lives. You and me just laying blankets on a beach, and then at night I'll sing your favorite lullaby. I'm so glad I didn't. এটাতো বেছি গৰম হয় নাই? অলপ পুৰণি টাইপ মানে মিনিটটো হ'লেহে ভাল লাগে। সেইটো মজা আছিলে ন? ইয়াত ঠাণ্ডাটো নাই মানে। ঠাণ্ডাটো নাই ৰে। If I be chasing after you. Hello, where you at? Where you been? Tell me everything about you. Go slow. Hello doggy. So I can write it down and become the perfect man for you. What you like, what you don't, you should never be flying solo. Hop into the cockpit, I can be a rocket. Take flight. So ভাত খাবলৈ ৰখিছিলোঁ। ৰাতিপুৱাও খোৱা নাছিলে কাৰণে জেগাডোখৰ নাম ডেন্সিং ভিলেজ, বোম জিলাৰ পৰা প্ৰায় 10 কিলোমিটাৰমান দূৰত আছে। পাছফালে যিটো শব্দ শুনি আছে ঝৰ্ণাৰ শব্দ হয়, সেইফালে ঝৰ্ণা বৈ আছে পাছফালে। ইয়াত কিন্তু ভাত নাপায় জেগাডোখৰত, গতিকে মেগী আৰু অমলেট সেইটো অৰ্ডাৰ দিছোঁ। ভাত নাই, মেগী আছে আৰু আণ্ডাৰ ভিত দুটাই আছে মানে। গম পাইছ যে কোনে খাবি আণ্ডা? নহয় তোমাৰ ফেভাৰিটটো ভাত হয় ন, সেইটো কি হ'ব এতিয়া? ভাত মেইন ৰে। ভাত নাখালে মৰি যাব। অসমীয়া মানুহ ভাত মেইন। ভাত খাব লাগে। ভাত তুমি কি ভিডিঅ' কৰি আছা নেকি বাৰু? য়েছ। ভালকে কম ন? What have you been sitting there and thinking all this time? What's your mindset? ডিৰাং আহি পালোহি। ইয়াত এটা হোমষ্টে বুক কৰিছিলোঁ, হোমষ্টেতে বৰ্তমান আছোঁ। ডিৰাং 5টা বজাতে আহি পাইছিলোঁ, কিন্তু অহাৰ পাছতে এটা ঘটনা হৈ গ'ল। হোমষ্টেটো আহি পোৱাৰ পাছতে যেতিয়া মই গাড়ীৰ পৰা নামিছিলোঁ, এটা কুকুৰ এটা আছিলে। কুকুৰটোৱে মানে গাড়ীখনৰ পাছফালে আছিলে আৰু নমাৰ লগে লগে মানে সি কথা নাই বতৰা নাই মোৰ হাতখনৰ আঙুলিটোত কামুৰি মানে ছাল বাকলি এৰুৱাই নিলে। তাৰপিছত খুব ব্লিডিং হ'ল। তাৰপিছত ইয়াৰে মানুহ আছিলে, তেওঁলোকে ক'লে ভেকচিন ল'বলৈ, টিটি ল'বলৈ। ঘৰতো কনচাল্ট কৰিলোঁ, তেওঁ ক'লে ভেকচিনৰ কথা। গতিকে ইয়াৰে এজনৰ লগত গৈ পেলাই হোমষ্টেৰ এজন মানুহৰ লগতে গৈ পেলাই CAC-ত ইয়াতে ভেকচিনটো লৈ ল'লোঁ, লগত টিটি এটাও দিলে। এইটো চক, এইটো আঙুলি দেখা পাইছে এইখিনিত। মালিকে কৈছে, মালিকৰ পোহনীয়া কুকুৰ আছিলে এইটো। মালিকে কৈছে কুকুৰটোৱে আগতেও মানুহ কামুৰিছে ইয়াত থাকিবলৈ অহা, আৰু কুকুৰটো ভেকচিনেটেড নহয়, তাক ভেকচিন দিয়া হোৱা নাছিলে। আৰু কাইলৈ চাওঁ আৰু কি হয়। তো এতিয়ালৈ বাই বাই।